হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ বানপানীৰ মিনি ব্লগলৈ। হয়, এইফালে আমাৰ ততই ধুনীয়াকৈ খানা খাই আছে আৰু আপোনালোকক বানপানী দেখুৱাম আহক। বানপানী মানে ইয়াত চাওক, আজিলৈকে মানে পানী জমা হয় যদিও ইমানগাল পানী নাই। এতিয়াতো শুকালেই, একদম ভৰ্তি হৈ গৈছিলে বোলে, মায়ে কৈছিলে ৰাতিপুৱা। গোটেই পানী চাওকচোন এইফালে, এতিয়া বহুতখিনি কমিলে, একদম এইডোখৰলৈকে আহি গৈছিলে। আৰু এয়া চাওক আমাৰ বাগান ফালে গোটেই পানী জমা হৈ গ'ল। একদম কিহে পাইছে এবাৰ নাজানো। তাৰপিছত এইফালে এতিয়া খানা খাই লৈছোঁ, একদম মোৰ ফেভৰেট আছে ডাঠ দাইল লগতে কচু আৰু এইফালে ঔটেঙা দি ইমানেই টেষ্টি লাগে একদম খাই। এইটো আপোনালোকে খাব যদি নাই খোৱা, এনেকৈ চবেই খায়ে পিছে হয়নে বাৰু। দেন ভাতখিনি খাই আকৌ একাপ মই ব্লেক কফি খালোঁ। বতৰটো ইমানেই গেলা কৰিছে আজি, একো কৰিবও মন যোৱা নাই। একদম গা চাবোৰহে বেয়া লাগিছে, একদম লেতেৰা বতৰ, বৰষুণ দিছে, একদম পানী বানপানী চবফালে। তো কফি কাপ খাই মই এইফালে এতিয়া ফেচ পেক লগাই আছোঁ। সেইটো 15 মিনিট থওঁ, মানে এইফালে মই মেগী বনাই লৈছোঁ। দেন এইফালে মেগীটো বনাই থৈ ল'লোঁ। তাৰপিছত মই গাও ধুই আহিলোঁ, মুখো ধুই আহিলোঁ। তাৰপিছত এইফালে এতিয়া মেগীটো খাই লৈছোঁ। ৰ'বক, খোৱাৰ পিছত মই স্কিনটো দেখুৱাই আছোঁ দেই মোৰ। আজি খোৱাৰহে বতৰ, পিছে চাওক স্কিনটো কিমান গ্ল' কৰিছে। মই অকণমান এল'ভেৰা জেল লগালোঁ আহি পেলাই, বাকী একো লগোৱা নাই। চ' সেয়াই আৰু আজিৰ গেলা বানপানী বতৰটো ইয়াতে সামৰিছোঁ। বাই বাই।